আৰু এতিয়া আমি কোনো ৰাস্তা নাই ঘাট নাই এনেকৈ লৈ যাব লগা হৈছে গোটেই ৰাইজ ওলাইছে আমাৰ কোনো উপায় নাই চৰকাৰে আমাক চকু মেলি নাচায় দেউতা আৰু নাই আৰু দেউতাক আমি কেনেকৈ এতিয়া দাঙি লৈ যাম আজি ইমান দুখৰ দিন নিজৰ দেউতাৰ ঢুকাইছে তথাপিও এনেকুৱা মানে এনে ধৰণৰ ভিডিঅ' বনাব লগা হৈ আছে কাৰণ আপোনালোকৰ গাফিলতিত আজি এনেকুৱা দিন আহিছে নিজৰ পিতৃৰ মৃত্যুত ভিডিঅ' বনাব লগা হৈছে মোক দেউতা আৰু নাই চাকচোন কেনেকৈ দাঙি লৈ যাব লগা হৈছে দেউতা খুবেই দুখৰ বিষয় আমাক কোনেও চকু মেলি নাচায় হেমন্ত চৰকাৰো নাচায় কোনেও নাচায় হেমন্ত চৰকাৰে এনে খিলঞ্জীয়া মানুহৰ প্ৰতি মৰম দেখুৱায় চাই লওক ৰজাঘৰীয়াবোৰ চাই লওক আমাৰ কি দশা আচলতে আপোনালোকক লাজ লাগিব লাগে আপোনালোকে উন্নতিৰ কথা কয় এইবোৰে হ'ল আপোনালোকৰ উন্নতি আজি নিজৰ দেউতাকৰ মৃত্যুত এনেকুৱা ভিডিঅ' বনাব লগা হৈছে চাওক ৰজাঘৰীয়া আমি কেনেদৰে থাকো মোৰ দেউতা এনেকুৱা অৱস্থা আজি ঢুকাইছে আৰু এতিয়া আমি কোনো ৰাস্তা নাই ঘাট নাই এনেকৈ লৈ যাব লগা হৈছে গোটেই ৰাইজ ওলাইছে আমাৰ কোনো উপায় নাই চৰকাৰে আমাক চকু মেলি নাচায় সদায় গাফিলতি কৰে বিজেপি চৰকাৰখনে ট্ৰাইবেল মানুহখিনিৰ প্ৰতি মৰম বহুত দেখুৱায় কিন্তু এয়াই মৰম এয়া চাওক দেউতা কেনেকৈ লৈ যাই আছোঁ এতিয়া আপোনালোকৰ যদি অলপো লাজ আছে তেতিয়াহ'লে নিজৰ দেউতাৰ মৃত্যুত কোনো মানুহে এনেকুৱা ভিডিঅ' নবনাব কিন্তু মোক বনাব লগা হৈ গ'ল দেউতাক বহুত বচাব চেষ্টা কৰিছিলোঁ নাপালোঁ দেউতাৰ সপোন আছিল এইখন ব্ৰিজত তেওঁ নিশ্চয় এদিন নহয় এদিন খোজকাঢ়িব পাম বুলি এটা আশা আছিল কিন্তু চাওক দেউতাৰ আশা সপোন আজি কি হ'ল আজি দেউতাই নাই